সো বন্ধুসকল যোৱাৰ আগতে মই এটা হাঁহৰ কণী বইল কৰি খাম, কাৰণ হাঁহৰ কণীত তামাম এনাৰ্জি আছে বন্ধুসকল। পাৰিলে সকলোৱে এটাকৈ হাঁহৰ কণী খাবলৈ চেষ্টা কৰিব, তামাম এনাৰ্জি আছে বন্ধুসকল। তো বইল কৰা হৈ গ'ল, তো এতিয়া আমি হাঁহৰ কণীটো খাম বন্ধুসকল। বহুত দিন ধৰি ভিডিঅ' দিয়া নাই, তো বন্ধুসকল আজি ভিডিঅ' শেষলৈকে চাবলৈ নাপাহৰিব, কাৰণ ভিডিঅ'টো তামাম সুন্দৰ সুন্দৰ চিনেমেটিক শ্বট চাবলৈ নাপাহৰিব বন্ধুসকল। তো বলক এনেকৈ আমি নৌকাত উঠি যাত্ৰা আৰম্ভ কৰোঁ। পাই গ'লোঁ বন্ধুসকল, পাই গ'লোঁ তামাম। হে গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল, দিছ ইজ মুস্তাফা। তো বন্ধুসকল আজি নতুন এটা ব্লগ লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ মোৰ চেনেললৈ। তো বন্ধুসকল আজি আমাৰ গাঁৱৰে কিছুমান দৃশ্য আপোনালোকক বানপানীৰ দৃশ্য কিছুমান দেখাবলৈ চেষ্টা কৰিম। তো বন্ধুসকল ভিডিঅ'টো শেষলৈকে চাই থাকিবলৈ ৰিকুৱেষ্ট কৰিলোঁ। তো বন্ধুসকল তাৰ আগতে মই এই মোবাইল কেমেৰাৰে মাৰা কেইটামান চিনেমেটিক শ্বট চাওক, কেনেকুৱা লাগে প্লিজ কমেণ্ট কৰি জনাব। আৰু চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি সো গাইজ, তো মোৰ লগত আছে দুটা ভাইটি, সিহঁতে এটা ওই নামটা কি হ্যাঁ রফিকুল শেখ, আৰু এটা ভাইটি আছে, সিহঁতে নৌকাটো পুৰা ঠেলি থাকিব, মোক ঘূৰাব ইয়াত। ওই নামটা কি আছিল? আব্দুল কাশেম। পঢ়া শুনা কৰিছেনে নাই? কৰিছে। ঠিকে আছে। পুৰা ষ্টাইল, চুলৰ ষ্টাইলটো চাওক কেনেকুৱা লাগিছে, ভাল লাগিছে, চাব পাৰে আপোনালোকে। তো কি ক'ম আৰু, চাওক ইয়াৰে বানপানীৰ দৃশ্যটো। সিহঁতে আমাক ঘূৰাব নৌকা ঠেলি, ময়ো অলপমান চেষ্টা কৰিম নৌকিটো ঠেলিবলৈ। মজা বৈদেশিয়া হসিনা, ওই গান কো মজা লাগিছে, গান কো তামাম মজা, তামাম মজা, তামাম বৈঠা মাৰা। সো হে গাইজ, ইয়াত ঘূৰি বহুতো মজা লাগে আৰু ভাল লাগিল। তো বন্ধুসকল নিশ্চয় পানীটো কমি আছে, সকলোৱে জানে ইয়াত পানীটো অলপমান কমি আছে মোৰ ইয়াত। তো বন্ধুসকল আশা কৰিম আপোনাৰ গাঁৱত যিমানখিনি আপোনাৰ গাঁৱৰ কাষত গৰীব মানুহ চানুহ আছে, সিহঁতক অলপমান পাৰিলে অলপমান হেল্প কৰিব, কাৰণ লকডাউন আৰু বানপানীত মানুহৰ বহুতো কষ্ট হৈছে। তো পাৰিলে অলপমান সিহঁতক সহায় সহযোগিতা কৰিব। সো গাইজ চাব পাৰে এইটোৱে মোৰ গাঁও, চাওক চাৰিওফালে ঘৰ আৰু মাজত মানে ডাঙৰ এটা ফিল্ড, এইটোত পানী চাওক। আৰু সৌটো হয় আমাৰ ডাঙৰ স্কুলখন, এই চালি চুকচৰাৰ বহুতে চিনি পায়, আৰু বহুতে ইয়াত পঢ়া শুনা কৰি ডাঙৰ চাকৰি কৰি আছে এতিয়ালৈকে। চাওক এইটো কেতিয়াবা সিহঁতৰ ভিতৰত এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তো বন্ধুসকল চাই থাকিব ভিডিঅ'টো শেষলৈকে, কিমান ধুনীয়া চাওক। তো গাইজ এতিয়া আমি ঘৰত গৈ আছোঁ। সো হে গাইজ এটা দুখ লগা কথা, তো বন্ধুসকল এতিয়া আপোনালোকে চাব পাৰিছে যিমানখিনি ইয়াত মৰাপাট আছে, মোৰ ইয়াতে নহয়, যিবিলাক সৰু সৰু গাছ থকাতে পানীটো আহি গ'ল, মানে হঠাতে পানীটো আহি গ'ল। আৰু এই মৰাপাটৰ অৱস্থা কি হ'ব এতিয়া, আৰু এইটো মানে পাত নহ'ব, এইটো এনেই খতম হৈ যাব। তো সেইকাৰণে অলপমান বেয়া লাগি আছে। তো এনেকুৱাকৈ মানুহৰ বহুতো ক্ষয়ক্ষতি হ'ল, আৰু ধান খেতিৰো বহুতো ক্ষয়ক্ষতি হ'ল। তো কি ক'ম আৰু যে। তো হে গাইজ এতিয়া আমি ঘৰত গৈ আছোঁ, চাওক এইটো মোৰ গাঁও। তো পানীৰ মাজে মাজে ঘূৰিলেও বহুত ভাল লাগিছে। এইটো হ'ল টগৰু মস্তান, ইহঁতৰ নাম টগৰু মস্তান।